বকত কংগ্ৰেছ দলৰ 2 ঘণ্টীয়া প্ৰতিবাদ। এটা গুৰুত্বপূৰ্ণ খবৰ নিউজ 24/7 টুডে দৰ্শকসকলৰ বাবে। বকৰ বকাই পেট্ৰল ডিপোৰ সমীপত কংগ্ৰেছ দলৰ এই প্ৰতিবাদ। বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি 2 ঘণ্টীয়া ধৰ্ণাসূচী পালন কৰে কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে। মূল্যৰ বৃদ্ধিৰ এই প্ৰতিবাদ অত্যাৱশ্যকীয় সামগ্ৰী, খাৰুৱা তেল, ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে বকৰ কংগ্ৰেছ কমিটিয়ে। বকো আৰু চমৰীয়াৰ ব্লক কংগ্ৰেছৰ আহ্বানত অনুষ্ঠিত হয় এই প্ৰতিবাদী কাৰ্যসূচী। নিখিল ভাৰতীয় কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে আৰু অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ আহ্বান মৰ্মে বকো আৰু চমৰীয়াৰ উদ্যোগত সাব্যস্ত কৰিছে এই মূল্য বৃদ্ধি প্ৰতিবাদ। নিখিল ভাৰত কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে আমাৰ বকৰ চমৰীয়া ব্লকৰ উদ্যোগত আজি আমি মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনাইছোঁ। বিশেষকৈ পেট্ৰলজাত সামগ্ৰীৰ লগতে ৰন্ধন গেছ লগতে অত্যাৱশ্যক সামগ্ৰীৰ যিটো মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধিৰ প্ৰতিবাদ প্ৰকল্প হিচাপে আজি আমি বকো বগাই তেল ডিপোত আমি আমাৰ ধৰ্ণা কাৰ্যসূচী আমি আহ্বান কৰিছোঁ। আমি চৰকাৰক সকীয়াই দিছোঁ যে অতি শীঘ্ৰে তেওঁলোকে অত্যাৱশ্যক বস্তুৰ লগতে পেট্ৰলজাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব লাগে। এই বিজেপি চৰকাৰখন হৈছে আপোনালোকৰ বাকী আৰু ফাঁকিবাজি চৰকাৰ। এওঁলোকে মিছা প্ৰতিশ্ৰুতি দি মানুহৰ পৰা বিভিন্ন ধৰণে কৌশল কৰি ভোট সংগ্ৰহ কৰিছে, কিন্তু কৰ্মক্ষেত্ৰত তেওঁলোকৰ মানুহৰ জনগণৰ কল্যাণৰ অৰ্থে একো কাম কৰা নাই। সেয়ে আমি ইয়াৰ জৰিয়তে অনুৰোধ কৰিছোঁ তেওঁলোকক আৰু দাবী জনাইছোঁ যে তেওঁলোকে অতি শীঘ্ৰে অত্যাৱশ্যক সামগ্ৰীৰ মূল্যবৃদ্ধি লগতে আমাৰ দেশত বা ৰাজ্যত হোৱা বিভিন্ন জলস্য সমস্যাসমূহ তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি আমি জনকল্যাণৰ অৰ্থে পালন কৰিব লাগে। আৰু এওঁলোকে যদি আমাৰ এই মূল্যবৃদ্ধি তথা সামগ্ৰীৰ দামবিলাক নকমায় তেতিয়াহ'লে আমাৰ কংগ্ৰেছ বা বিৰোধী দলৰ পৰা আমি সদায় আমি সকীয়াই দি থাকিম। আমি যোৱা বিধানসভাত আমি প্ৰথম কালি অধিৱেশন আছিল, কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে তেওঁ প্ৰতিশ্ৰুতি কৰিছিল যে প্ৰথম বিধানসভাতে আমি মূল্যবৃদ্ধিৰ ওপৰত আমি বিশেষভাৱে আলোচনা কৰিম। কাৰণ কালি কিন্তু বিভিন্ন বিধায়কে এই ক্ষেত্ৰত প্ৰশ্নবাদ কৰাত কিন্তু তেওঁলোকে মূল্যবৃদ্ধিৰ ওপৰত কোনো বিশেষ আলোচনা নকৰিলে। গতিকে আমি ভাবোঁ যে সেইকাৰণে বিভিন্ন জনগণৰ তথা আমি নিশ্চয় ভাবোঁ যে এই চৰকাৰখনে অকল ফাঁকি আৰু বাকী দিব পাৰে। গতিকে আমি আহ্বান কৰোঁ তেওঁলোকে অতি শীঘ্ৰে জনগণৰ কল্যাণাৰ্থে বিভিন্ন সামগ্ৰীৰ লগতে বিভিন্ন অত্যাৱশ্যক সামগ্ৰীৰ মূল্য যাতে অতি সোনকালে ৰোধ কৰে, তাৰ বাবে আমি আহ্বান জনাই আমি তেওঁলোকক সকীয়াই দিছোঁ।